অৰুণোদয় নৱেম্বৰ 1846 চন মটোৱাল হোৱাৰ কথা অন ড্ৰাংকেননেছ পৰশ দেশৰ ৰজা কুৰেশে সৰুতে আপোন পিতৃ কেম্বাই সিজৰ ৰাজগৃহত আছিল। এদিন কুৰেশে আপোন পিতৃক লতা পানীয়লৰ ৰস খুৱাবলৈ আপোনাৰ গাত বাব ল'লে। সেই বন কৰা মানুহৰ এনে ৰীতি আছিল যে বাদশাহলৈ পাত্ৰ দিয়াৰ আগেয়ে সি আপুনি তাকে চাকিব পায়। কুৰেশে এইদৰে চুৱত নুবুজাকৈ অতি ভালদৰে বাদশাহলৈ পাত্ৰ দান কৰিলে। বাদশাহে তাক সেই ৰীতি সোঁৱৰাই দিলে আৰু ক'লে যে তুমি এই ৰীতি পাহৰি থাকিছা হ'বলা। কুৰেশে ক'লে যে মই পাহৰা নাই, কিন্তু ইয়াৰ ভিতৰত কিবা বেয়া আছে যেন লাগিছে। কিয়নো আপুনি যেতিয়া বৰ ভোজ পাতিলে তেতিয়া এইদৰে বস্তু খাই আপোনাৰ ফুকন বৰুৱাবিলাকে কেনে জগৰ কৰিছিল, আৰু আপুনিও ৰজাৰ যোগ্য কাৰ্য কৰা নাই। এই কাৰণে তাক চাকিবলৈ মোৰ ভয় লাগে।